हर हर महादेव ओम नमः शिवाय गुड मॉर्निंग फ्रेंड्स आज देखा काली जोकाली आमार धुमुहात की क्षतिग्रस्त हल देखा आमार दक्षिण कपिलपरिया आंचलिक शिव मंदिर कामपुर काली धुमुहाय टिलपात उड़ाई दिले और डाल एटाओ परिছিলে काली क्षतिग्रस्त हल आमार लगी আছে আমার সভাপতি দাদা কালি আৰু কি ক্ষতি হ'ল ডাঙৰ বতাহ ধুমুহা আহিছিলে আহি আমাৰ মন্দিৰৰ মেইন মণিকূট এটা চাইড মানে পেলাই দিলে পুৰা উৰুৱাই আনি পেলাই দিছে প্ৰায় 8-8মান টিং ক্ষতিগ্ৰস্ত হৈছে হয় এতিয়া আকৌ লগাব লাগিব হয় এতিয়া আমাৰ তাত আৰ্থিক নাই হয় তাকে এতিয়া ৰাইজৰ পৰা সহায় বিচাৰিম কোনে কেনেকৈ আমাক এই বাবা মন্দিৰলৈ আগবঢ়ায় 100-200টাকৈ হৈ যাব দিব ৰাইজে কোনোবাই যদি দিব বিচাৰিছে 100-200টাকৈ 100টা দিলেও হ'ব কোনো কথা নাই তেখেতৰ 100টা টিংটো আমাৰ ইয়াৰ মন্দিৰত লাগি যাব সকলো নিকাভাৱে ইয়াত কাম চলি যোৱাৰ কাৰণে ইমানখিনি আগবঢ়াইছে আপোনালোকক দেখাই আছোঁ আপোনালোক সকলোৱে গম পায় এয়া আমাৰ দক্ষিণ কপিলপৰিয়া আঞ্চলিক শিৱ মন্দিৰৰ ইয়াত কিমান পূৰ্ণতাৰে এই কামবিলাক চলি গৈ আছে হয় ৰঙা টিংটো লগোৱা হ'ব এবাৰ কালাৰ টিংটো ভালদৰে লগাম বাবাৰ ওচৰত আপোনালোকে আমাৰ ইয়াতে কমেণ্ট যোগে জনাব পাৰিব কোনে দিম বুলি ভাবিছে অকণ সহায় বিচাৰিছোঁ আপোনালোকৰ ওচৰত ধন্যবাদ।